এয়া আজি আমাৰ যোৰহাটলৈ যাব। যোৰহাটৰ এটা পাৰ্টি, তেওঁৰ এটা মেচিন আছে NaviTech F05 Pendulum ফিডাৰ, সেইটো আমাৰ গুদামৰ পৰা যাব। লগত আছে এইটো এটা মিক্সাৰ, এইটো 15 kg ৱেইটৰ, আৰু লগত আছে এইটো এটা ব্ৰেণ্ড চিলাৰ মেচিন, এইটো প্লাষ্টিক পাউচবিলাক বা ইনাৰ পিপি এইবোৰ গোটেইখিনি চিল কৰিব পাৰিব। আৰু লগত এইবোৰ আছে পেকেট, আৰু ডিপি অইল আছে, এইবিলাক ডিপি অইল আৰু ইনাৰ আউটাৰ পাৰফিউম, এই গোটেই বস্তুখিনি আছে লগতে। আৰু বেম্বো ষ্টিক, প্ৰিমিক্স পাউডাৰ আৰু সেইখিনি, আৰু লগত মেচিনটো, সেইখিনি আমাৰ গুদামৰ পৰা যাব। তো এইখিনি আমি আজি ট্ৰান্সপৰ্টৰ মাধ্যমেৰে যোৰহাটলৈকে পঠাম, আৰু তাৰপিছত যেতিয়া বস্তুখিনি গৈ কাষ্টমাৰৰ ঘৰ পাব, তেতিয়া আমি আমাৰ পৰা টেকনিচিয়ান গৈ তেওঁ তাতে গোটেই মেচিন ইনষ্টলেশ্যন প্লাছ মেচিনৰ যি ট্ৰেইনিং, এই গোটেই কামখিনি হ'ব। লগতে তেওঁ পেকেজিঙৰ যিহেতু ইউনিটটো ষ্টাৰ্ট কৰিব, গতিকে তেওঁ পেকেজিংটোৰ কেটেগৰী ৱাইজ কেনেকৈ তেওঁ মন্দিৰৰ কাৰণে, কেনেকৈ তেওঁ ভাল দোকানৰ কাৰণে ৰেডি কৰিব, সেইখিনিও তাতে ট্ৰেইনিং কৰোৱা হ'ব। তো গতিকে আপোনালোকেও যদি আমাৰ লগত জড়িত হৈ ধূপৰ ব্যৱসায় আৰম্ভণি কৰাৰ কথা ভাবে, এইটো স্ক্ৰীনত অহা ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। আমিও আপোনাৰ ব্যৱসায়টো ষ্টাৰ্ট কৰাত আৰু সেই ব্যৱসায়টো গ্ৰ' কৰাত আপোনালোকক সহায় কৰিম। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব, আৰু আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি দিব, যাৰ লগত আপুনি ধূপৰ ব্যৱসায় এটা আৰম্ভণি কৰাৰ কথা পৰিকল্পনা কৰিছে। ধন্যবাদ।